তো হাই ৰাইছে কল স্বাগতম টু জিতেন্দ্ৰ ব্লগ ফ্ৰম চিমেণ্ট চাপৰি তো ফাইনেলি 10-12 ঘণ্টামান ট্ৰেভেল কৰাৰ পিছত ফাইনেলি আহিবলৈ এতিয়া চিমেণ্ট চাপৰি বাপৰে কিমান মানুহ মানে গোটেই ট্ৰেইনখন এতে খালি অকল আমিয়ে অলপমান টোপনি মাৰছি সেয়ে চবৰে একে গতি তোমালোকৰ যি গতি আমাৰো সেই একে গতি বঢ়িয়া বঢ়িয়া এইফালে যিমান মানুহ দেখা পাইছে চব এতিয়া যাব অধিৱেশন মানে বহুতে মেক্সিমাম অধিৱেশনতে যাব তো ৰাইজসকল ইয়াতে আৰু বেছি ভিডিঅ' নকৰোঁ তো ডাইৰেক্ট এতিয়া অধিৱেশন চলি যায় তাৰ পিছত ভিডিঅ' কৰিম বলক এতিয়া তো বেডিং চাব পাৰে আমাৰ চবৰে বেডিংগিলা আছে ইয়াতে তো বলক এতিয়া অধিৱেশনলৈ এই মানুহ যাকে কিমান মানুহ আহিছে চব অধিৱেশনত যা চব চিমেণ্ট চাপৰি অধিৱেশনত কিন্তু বতৰটো কি কৰে আকৌ ঠিক নাই দে কিবা বতৰটো একদম মেঘা মেঘিকে আছে বৰষুণ আহিব পাৰে তো বৰষুণটো নাহিলে ভাল আছিল এতিয়া খাই লওঁ কি হয় তো এইফালে চাওক কিমান মানুহ আহিছে চবেই অধিৱেশনত যাব আমি অহা নাই এয়া হ'ল ৰাতিপুৱাৰ চিমেণ্ট চাপৰিৰ পৰিৱেশ আৰু আৰু কিমান দূৰ আছে অলপমান আপুনি ইয়াৰে হয় চিমেণ্ট চাপৰি তো বাপেকজনক লগ পালে ইয়াৰে অধিৱেশনলৈ যায় এই কামৰূপ জিলাৰ পৰাই নগাঁও নহয় গুৱাহাটী তো ফাইনেলি আমি আহি পালোঁ চিমেণ্ট চাপৰি অধিৱেশন এয়া চাওঁ তো এতিয়া আমি ডাইৰেক্ট তাতে নাযাওঁ বাৰু ফাৰ্ষ্টতে আমি বিচাৰিব লাগিব শিবিৰ মানে গা চা ধুব লাগিব গা চা ধুই মুখ চুখ ধুব লাগিব পূৰা ফ্ৰেছ হৈ কিনে যাম একদম মানুহ চাম কেইটা আৰু বাপাইসকলে এনেকৈ আছে সকলোকে লগ পাই আছোঁ বহুত ঠাণ্ডা দেই বহুত বেছি ঠাণ্ডা আৰু ইয়াত বোলে বৰষুণ পৰিছে 3 দিনমান ধৰি ইয়াত একদম নেৰা নেপেৰা বৰষুণ তো ৰাইজসকল ফাইনেলি এতিয়া আমি শিবিৰত এতিয়া বিচনা চাদৰ কিবা পাৰিলোঁ বিচনা পাৰিলোঁ তো অলপ পিছত এতিয়া গাটো ধুব যাওঁ মানে গাটো বুজি মানে সিমান এটা ভাল লগা নাই তো গাটো ধুলে অলপ ভাল লাগিব মুখ চুখ ধুব লাগিব বঢ়িয়াকৈ তাৰপিছত কিবা এটা খাব যাব লাগিব তাৰ ভোক লাগে ভোক লাগছি নে ভোক লগা নাই মই খাই বোলে ভোকে লগা নাই ট্ৰেইনত পূৰা এনজয় কৰি আহিছি না আপিকেইটাৰ লগত সেইকাৰণে কৃষ্ণ অলপ পিছত ড্ৰেছ পাতি কৰিম ৰ'ব আগতে গাঁৱটো ধুইও বঢ়িয়াকৈ তাৰপিছত ফ্ৰেছ হৈ লওঁ তাৰপিছত ড্ৰেছ পাতি কৰি কিনে আৰু এইফালে চাব পাৰে চব মানে বেলেগ বেলেগ জিলাৰ সেৱা বাহিনী হেৰি গোটেইবিলাক সেৱা বাহিনীৰে আছে চব সেৱা বাহিনীৰে মানুহ অলপ পিছত আৰু ভৰ্তি হৈ যাব তো ৰাইজসকল গা চা ধুই কিনে এতিয়া অলপমান ৰেষ্ট লৈছোঁ মানে অলপ ৰেষ্ট লৈ কিনে এতিয়া যাম ভাত খাবা তো অলপ মানে গা চাও ইমান এটা ভাল লগা নাই যিহেতু মানে গোটেই ৰাতি টোপনি ক্ষতি কৰি আহিছোঁ তো পিছতে আহিল গা ধুই কিনে ঠাণ্ডা লগা নাই তোৰ ঠাণ্ডা লগা নাই গৰম লাগে ডাইলগটো ভালে দিয়া কিন্তু নাই আমাৰ সেৱা বাহিনী মস্ত ডাঙৰ একদম বহুত ডাঙৰ সিফালেতো আছে সিফালে আপোনালোকক দেখাই নাই সিফালেও দেখাম মানে আমি যোনখিনি জেগাত আছোঁ এইখিনি জেগাখিনি চাই লওঁ এইখিনি জেগাত আমি কিমানজন আছোঁ এইফালে বেডিং চেডিং আছে চবৰে বাপবিলাকৰ বেডিং আছে আৰু সিফালে দেখিতো বহুত আছে আৰু বহুত মানে একদম জাগা নাই মানে ইমান আহিছে সেৱা বাহিনীৰ তো ৰাইজসকল এইটোৱে হ'ল আমাৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰটো চাওক কিমান ডাঙৰকৈ বনাইছে একদম মস্ত বিশাল সেৱা বাহিনীৰ শিবিৰ বুলি ক'লে আৰু মানে ক'বই নালাগে কেনেকুৱা হয় তো সেইফালে গা ধোৱাৰ ব্যৱস্থাবিলাক আছে মানে দমকল চমকল আছে গা ধোৱাৰ ব্যৱস্থা চব সিফালে আছে সেইফালে আৰু পিছত দেখুৱাম তো এতিয়া যাব লাগে ভাত খাব তো ভাতটো খাই ল'ব যাওঁ তাৰপিছত আপোনালোকক সম্পূৰ্ণকৈ দেখাম বলক এতিয়া খাই আহোঁ কোন জিলা বা দক্ষিণ পশ্চিম কামৰূপ জিলা লখিমপুৰ এই কেন্দ্ৰীয় নেকি নহয় কামৰূপ জিলা এইপিনে ওলাব তো আমাৰ সুভাষ দাই তাতে গৈছে তো আমিও এতিয়া যাম ইয়াৰ পিছে তো বলক এতিয়া আৰু এইটো হ'ল সেৱা বাহিনীৰ শিবিৰৰ এইখিনি বাহিৰৰখিনি এনেকুৱা ধুনীয়াকৈ দিছে এইটো চাওক এই তাৰ পৰা ইয়ালৈকে এনেকুৱা আৰু বৰষুণ অহাৰ কাৰণে অলপমান মানে অলপ সেই হৈছে আৰু জাগাবিলাক অলপ বেয়া হৈছে তথাপিও ইমানো বেছি বেয়া নহয় দিলে আৰু ঠিক হৈ যাব আৰু এইফালে এনেকুৱা ধৰণৰ দিছে ফুল চুল বহুত ধুনীয়াকৈ
শিবিৰবিলাক চাওক মানে বিভিন্ন জিলাৰ এইবিলাক শিবিৰ আছে ইয়াত বিশ্বনাথ জিলা আছে ৰঙিয়া জিলা আছে আৰু বহুত জিলা আছে মানে অসমত যিমান কেইখন শংকৰ সংঘ জিলা আছে গোটেইখন জিলা ইয়াতে এনেকৈ আছে আৰু সেৱা বাহিনীৰ শিবিৰ বেলেগ আৰু আমি আছোঁ সেৱা বাহিনীৰ শিবিৰত সেইটো হ'ল ভোজনালয়টো বৰ্তমান এতিয়া দি আছে মানুহ চাব পাৰে মানুহ লাইন হৈ আছে এইবিলাক চাওক দেৰগাঁও জিলা ওদালগুৰি জিলা যদি কোনোবা জিলাৰ অডিয়েঞ্চে মোক চাই আছে এই অধিৱেশনত যদি আহিছে নিশ্চয় কমেণ্টত জনাব হা মানে আজি যিহেতু প্ৰথম দিন না তো প্ৰথম দিন কাৰণে মানুহ ইমান হোৱা নাই বাৰু কিন্তু অহাকালিৰ পৰা কিন্তু মানুহ আমাৰ ভিৰ হ'ব হয় না অহাকালিৰ পৰা মানুহ ভিৰ হ'ব না কালি মানুহ মানে আজি মানে 10 তাৰিখ না তো 10 তাৰিখে মানে মানুহবিলাক আহি আছে আৰু কিছুমান আজি গধূলি আহিব সেইকাৰণে মানুহবিলাক আজি ভিৰ কম কিন্তু অহাকালিৰ পৰা তামাম ভিৰ আৰু চাওকে ৰাইজসকল বৰষুণ পৰি ৰাস্তাৰ কি অৱস্থা হৈছে মানে এনেকুৱা অৱস্থা হৈছে একদম আৰু উপায় নাই আৰু বৰষুণ কথা দেয়া তথাপিও কিন্তু মানুহ আহিব এৰা নাই দেই আৰু ৰাইজসকল এইটো চাওক এইটো হ'ল আমাৰ শিবিৰটো দক্ষিণ পশ্চিম কামৰূপ জিলাৰ এইটো শিবিৰটো আমাৰ জিলাৰ পৰা যিবিলাক মানুহ আহিছে যিসকল মানে বাপ আই আহিছে এইটো শিবিৰতে আছে তো এতিয়া যাওঁ বলকচোন কোন আহিছে আমি যিহেতু সেৱা বাহিনী শিবিৰতে আছোঁ তো ইয়াত কোন আহিছে আমি ভালকৈ গম নাপাওঁ তো একবাৰ চাই আহোঁ কোন আহিছে তো বলক চবে টোপনি মাৰি আছে নাই মানুহ নাই ভাত খাব গৈছে গোটেইগিলা কৃষ্ণ হ'ব এইটো হ'ল অতিথি আপ্যায়ন কক্ষ চাব পাৰে ইয়াত মানে চাহ তাহ দিয়া হয় এনেকৈ তো এতিয়া খাম চাহ একবাৰ চাহটো খাই লওঁ তো ৰাইজসকল চাব পাৰে বৰ্তমান মই খাইছোঁ চাহ কিন্তু সেইটো চাওক সেইটো ভাত খোৱা লাইনটো এই ইয়াৰ পৰা ষ্টাৰ্ট হৈছে লাইনটো ইয়াৰ পৰা চাওকহে এতিয়া বৰ্তমান খোলা দিছে মানুহবিলাকে চব ভাত খাব যাই আছে আৰু এইফালৰ পৰা চব যাই আছে ভাত খাবৰ কাৰণে একদম মানে এই দাউৰা দাউৰি কৰোঁতে যদি পেকত যদি পৰি যায় ধুতি কি অৱস্থা হ'ব ভাবছে না একবাৰ এইটো হ'ল ভোজনালয় তো বলক এতিয়া ভোজনালয়ৰ ভিতৰত বা কৃষ্ণ বৰষুণ পৰিছে অৱস্থা কেনেকুৱা হৈছে মানে খেৰ মানে সেই হৈ গৈছে একদম মানে কি পচি গৈছে তো এয়া চাওক এয়া হ'ল ভোজনালয়ৰ দৃশ্য মানুহবিলাকে মানে বাপসকলে যাই আছে কোনেও যাতে ধুতিত যাতে খচি নিদিয়ে নহ'লে কি অৱস্থা হৈ যাব একো ঠিক নাই কৃষ্ণ